Hello everyone, এতিয়া মই উপস্থিত আছো অসমৰ গুৱাহাটী চহৰৰ চিত্ৰাচল পাহাৰ অৰ্থাৎ নৱগ্ৰহ পাহাৰত অৱস্থিত এটা প্ৰাচীন মন্দিৰত। এই মন্দিৰত সূৰ্যক ধৰি থকা 9টা গ্ৰহৰ শিলালিপি আছে। ইয়াত থকা বিভিন্ন গ্ৰহৰ শিলাচিহ্নবোৰ হ'ল সূৰ্য, চন্দ্ৰ, মংগল, ৰাহু, শনি, কেতু, বৃহস্পতি, বুধ আৰু শুক্ৰ। এই মন্দিৰ অতিকৈ প্ৰাচীন আৰু ঐতিহ্য সম্পন্ন। নৱগ্ৰহ মন্দিৰৰ লগত ভালেমান কিংবদন্তি আৰু জনশ্ৰুতি জড়িত হৈ আছে। চাৰিওফালে পৰিৱেশটো বহুত ধুনীয়া। এই মন্দিৰটি কোনে প্ৰতিষ্ঠা কৰিছিল তাৰ সঠিক তথ্য পাবলৈ নাই, কিন্তু মন্দিৰৰ প্ৰাংগণত থকা এক শিলালিপি অনুসৰি 1752 চনত আহোম স্বৰ্গদেউ ৰাজেশ্বৰ সিংহই মন্দিৰটো নতুনকৈ নিৰ্মাণ কৰাইছিল বুলি জনা যায়। 1897 চনত বৰ ভূমিকম্পত এই মন্দিৰৰ বহুত ক্ষতি হয় আৰু পাছত ধৰ্মপ্ৰাণ ৰাইজৰ সহযোগত ইয়াক পুনৰ মেৰামতি কৰা হয়। এই মন্দিৰত দৈনিক নৱগ্ৰহৰ পূজা পাতল কৰে আৰু প্ৰতি বছৰে মাঘ-ফাগুন মাহত মহা সমাৰোহেৰে তিনিদিনীয়াকৈ মহাযজ্ঞ অনুষ্ঠিত হয়। আৰু এই মন্দিৰত কোনো বলি বিধানৰ ব্যৱস্থা নাই যদিও ছাগলী, হাঁহ, পাৰ আদি উছৰ্গা কৰাৰ উপৰিও ব্যক্তিগত যাগ-যজ্ঞ, হোম আদি কৰা হয়। আপোনালোকৰ লগত কথা পাতি থাকোঁতে মোৰ পূজা কৰা হৈ গ'ল আৰু ভিতৰৰ ভাগ দেখুৱাব নোৱাৰি, এলাও নাই। আৰু এয়া হৈছে মন্দিৰৰ চাৰিওফালৰ দৃশ্য, আপোনালোকক দেখুৱাই দিছোঁ। উত্তৰ পূৰ্বাঞ্চল তথা ভাৰতবৰ্ষৰ একমাত্ৰ গ্ৰহ পূজাৰ মন্দিৰ হিচাপে নৱগ্ৰহ মন্দিৰ তথা জ্যোতিষ চৰ্চাৰ কেন্দ্ৰস্বৰূপে আজিও নিজ অস্তিত্ব বহন কৰি আহিছে। ইতিহাস মতে সৃষ্টিৰ পাতনি মেলাৰ সময়ত ভগৱান বিষ্ণুৰ আদেশ মতে সৃষ্টিকৰ্তা ব্ৰহ্মাই পবিত্ৰ স্থান বিচাৰি উজ্জ্বল আভাৰে জ্যোতিষ্মান অসম মুলুকলৈ আহি এই ঠাইতেই তপস্যা আৰম্ভ কৰিছিল আৰু তপস্যাৰ অন্তত কেতবোৰ জ্যোতিষ্কৰ আৱিৰ্ভাৱ হ'ল আৰু সেইবোৰেই হ'ল গ্ৰহ। ব্ৰহ্মাই সেই গ্ৰহবোৰৰ পৰা 9টা গ্ৰহক বিশেষভাৱে নিৰ্বাচন কৰি নৱগ্ৰহৰূপে এই স্থানত স্থাপন কৰি ব্ৰহ্মাই নিজ তপস্যাৰ ফলত পোৱা জ্ঞানখিনি দি পূজা অৰ্চনা আগবঢ়াই থাকিবলৈ উপদেশ দিয়াৰ পৰিপ্ৰেক্ষিতত পুৰণি প্ৰাগজ্যোতিষপুৰত অসুৰৰ ৰাজত্বৰ সময়ত শিলৰ মন্দিৰ নিৰ্মাণ কৰি পূজা অৰ্চনা আৰম্ভ হৈছিল। আৰু এয়া দেখিছেনে বান্দৰজনে নিজৰ পোৱালিটোক কেনেদৰে মৰম কৰিছে। আৰু এতিয়া আমাৰ পূজা কৰা হৈ গ'ল। আহি বহুত বেছি ভাল লাগিলে, মনত কিবা এটা শান্তি অনুভৱ কৰিছোঁ। আপোনালোকেও আহি চাব, ভাল পাব আহি। আৰু কিবা যদি গ্ৰহৰ দুখ চুখ আছে ইয়াত আহিলে মানে কাটা যায় বুলি শুনিছোঁ। আৰু এইফালে তেতেলী গছজোপাত কেনেদৰে তেতেলী লমালমে লাগি আছে দেখিয়ে জিভাৰ পানী পৰি গৈছে। তো আজিৰ ভিডিঅ'টি ইমানেই আছিলে। যদি ভিডিঅ'টি চাই ভাল পাইছে লাইক, কমেণ্ট, শ্বেয়াৰ কৰি দিব আৰু মোৰ চেনেলটি ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। বাই বাই।